এয়া হৈছে আমাৰ তিনিচুকীয়া কেন্দ্ৰীয় মহিলা সমিতিৰ প্ৰতিষ্ঠা দিৱসত তোলা কেইখনমান ফটো। আহকচোন চাওঁ আৰু ফটোখন কেনেকুৱা হৈছে আপোনালোকে সকলোৱে কমেণ্টৰ দ্বাৰা জনাবলৈ নাপাহৰিব। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো কুশল আছে আৰু ভালে আছে। আজি আমাৰ কেন্দ্ৰীয় মহিলা সমিতিত ৭৯তম প্ৰতিষ্ঠা দিৱস পাতিছে আৰু মই আহিছোঁ প্ৰতিষ্ঠা দিৱসলৈ বুলি। আৰু এই আমাৰ ছেক্ৰেটাৰী বাইদেউ ওলাই আছে। পতাকা উত্তোলন কেতিয়া কৰিলে বাইদেউ? পতাকা উত্তোলন 9টা বজাত কৰিলোঁ। 9টা বজাতে কৰা হ'ল পতাকা উত্তোলন। প্ৰেচিডেণ্ট বাইদেউ 9টা বজাত আহি আৰু কেইগৰাকীমানৰ সদায় মানে পতাকা উত্তোলন কৰিলে। আমাৰ অহা অলপ দেৰিয়ে হ'ল। ব'লকচোন সোমাই যাওঁ। আৰু আজি আমাৰ কেন্দ্ৰীয় মহিলা সমিতিত প্ৰতিষ্ঠা দিৱস কেনেকৈনো পাতিছে সকলোবিলাক আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো কণ্টিনিউ কৰিব। কি বনাইছে আপুনি? বিলাহীটো বৰ মজা লাগিছে। খাবা নেকি? খাব লাগিব পিছত। আপুনি ৰেডি হৈ লওক ন মিটিঙলৈ। বনালে কওকচোন। তাৰকা মানে এইটো হেৰি বিলাহী টক। বাইদেউ আহিলে ন? তাৰকা বিলাহী টক আৰু এইখিনি কি কৈছে ইমা বাইদেউ? এইখিনি তাৰকা দেখিছেনে? আৰু বহুত ধুনীয়া চেণ্ট আহিছে। আৰু এয়া হ'ল মিক্স চব্জি। ৰীমা বাইদেউ বনাইছে দেই চব। আমাৰ কেন্দ্ৰীয় মহিলা সমিতিত ৭৯তম প্ৰতিষ্ঠা দিৱস আছে আৰু আমি চবেই ধুনীয়াকৈ সাজি কাচি আহিছোঁ প্ৰতিষ্ঠা দিৱস। আমাৰ দিবলতা বাইদেউ আৰু আমাৰ দিবলতা বাইদেউ, ৰীমা বাইদেউ, শইকীয়ানী বাইদেউ আৰু মই আৰু অনামিকা আৰু গাখীৰ থাকিলে হেৰি। এতিয়া আমি বাইদেউ বহুত কষ্ট কৰিলে। সমিতিখনত বহুত কাম কৰে, বহুত কষ্ট কৰে আৰু বহুত ভাল ডিচিশ্যন লয় বাইদেউ। দিবলতা মই বাইদেউ। তাকে থেংক ইউ। ৰাইজ এইফালে চাওকচোন। আজি কেন্দ্ৰীয় মহিলা সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে হলটো ধুনীয়াকৈ সজাৰ পৰা ৰখা হৈছে আৰু এয়া চাওকচোন মিটিং আৰম্ভ হ'লেই। মঞ্চলৈ আমন্ত্ৰিত কৰি অনা বাইদেউসকলক প্ৰথমে আমি আদৰণি জনাম। প্ৰথমে সেইকাৰণে মই প্ৰথমে নাম লৈছোঁ আমাৰ তিনিচুকীয়া কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা বাইদেউ শ্ৰীযুতা অঞ্জনা গোস্বামী মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ সভানেত্ৰী বাইদেউ গামোচা পিন্ধাবলৈ থাকি গৈছিলে, গতিকে ইয়াৰ পিছতে অঞ্জনা গোস্বামী তেখেতে গামোচা পিন্ধাব নিব লাগে। আমাৰ অঞ্জনা গোস্বামী বাইদেউক আমাৰ সভালৈ আজি নিৰ্দিষ্ট বক্তা হিচাপে তেখেতক নিমন্ত্ৰণ কৰি আহিছোঁ। ইয়াৰ পাছতে কাৰ্যকৰী কমিটিৰ সদস্য শ্ৰীযুতা মৃদুলা বৰুৱা অনুৰোধ জনাইছোঁ।
বহুতো সমাজৰ কামতে তেখেত জড়িত। শ্ৰীযুতা গীতা দহোতীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতক এখন গামোচা পিন্ধাব ৰীণা কাকতিয়ে। আছে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব সম্পাদিকা অৰুণা সাংবাদিক। আজিৰ সভাৰ সভাপতি মহোদয়া, মঞ্চত আমন্ত্ৰিত অতিথিসকল আৰু সভাত বহি থকা সকলো সদস্য বা আমাৰ বাইদেউহঁতক প্ৰথমেই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আমাৰ সভাৰ উদ্দেশ্য হৈছে আমাৰ তিনিচুকীয়া কেন্দ্ৰীয় মহিলা সমিতিখনে আজি জন্ম হোৱা আজি 79 বছৰ হ'ল। 1946 চনৰ আজি 6 এপ্ৰিলৰ এই তাৰিখতেই এই কমিটিখন জন্ম হৈছিল আৰু সেই উপলক্ষে আমি প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱস প্ৰতি বছৰে আমি পালন কৰি আছোঁ। এইবাৰো তেনেকৈয়ে খুব এটা ডাঙৰকৈ নোৱাৰিলেও অনুষ্টুপীয়াকৈ হ'লেও পালন কৰিছোঁ। গতিকে সকলোখিনি কাম যাতে সকলো সুকলমে হৈ যায়, সেয়ে মই প্ৰাৰ্থনা কৰি মোৰ সভাৰ উদ্দেশ্য ব্যাখ্যা ইমানতে সামৰি মাৰিছোঁ। সকলো শ্বহীদসকলে আমাৰ মহিলা সমিতিৰ সকলো আমাৰ প্ৰতিষ্ঠা কৰি থৈ যোৱা আমি যাতে মহিলা সমিতিখন সুচল নোহোৱাকৈ আশীৰ্বাদ কৰিব বুলি আশা কৰি মই কৰি
আজিৰ এই পবিত্ৰ দিনটোতে আমাৰ তিনিচুকীয়া কেন্দ্ৰীয় মহিলা সমিতিখনৰ ৭৯তম প্ৰতিষ্ঠা দিৱস দিনটো যোৱা কাৰ্যসূচীৰে ৰাইজৰ উপস্থিতিত পালন কৰিবলৈ পাই অতি আনন্দ উপভোগ কৰিছোঁ। ৬ এপ্ৰিল তাৰিখে ৰাম নৱমী বুলি গম পাই তাতকৈ পঞ্চায়তখন খুলি চাই মনটো আৰু ভাল লাগে। এই পবিত্ৰ দিনটো কন্যাৰাশিৰ সম্পদ বৃদ্ধিৰ যুগ। কিয়নো মোৰ কন্যাৰাশি মই সভানেত্ৰী হিচাপে আছোঁ, গতিকে মহিলা সমিতি নিশ্চয় উন্নতি হ'ব বুলিবই। গতিকে মহিলা সমিতিখনৰ এই বছৰ উন্নতি হোৱাৰ আশা আছে। যোৱা ২০২৪ চনৰ ৬ এপ্ৰিল তাৰিখে আমাৰ তিনিচুকীয়া কেন্দ্ৰীয় মহিলা সমিতিয়ে প্ৰতিষ্ঠা দিৱসৰ দিনটোৰ কাৰ্যসূচীৰে পালন কৰা হয়। আজি মই এইখন সমাজতে বা এইখন সমিতিৰ মাজতে মহাৰ মূৰতে মই এষাৰ কথা হাজাৰবাৰ স্বীকাৰ কৰিব লাগিব। তেখেত হৈছে আমাৰ মানে সভানেত্ৰী মমতা শ্ৰীজিতা পুণ্যমোহন বাইদেউ। মই চাকৰি বা ৰিটায়াৰ নহওঁতে মোক তেখেতে কৈ আছিলে যে আপুনি ৰিটায়াৰ অৱসৰ লোৱাৰ পিছত কিন্তু আমাৰ সমিতিলৈ আহিব। মই তেতিয়া সমিতিৰ কথা ভালকৈ নাজানোৱেই, কিন্তু কাৰণ মই সদায় পলাই লৈ যাওঁ মিটিঙত নাযাওঁ। সেইকাৰণে মই আজিলৈকে আপুনি কিবা এটা লিখিও মই দেখুৱাব পৰা নাই। তাৰপিছত যিয়ে নহয় বাইদেউ ৰিটায়াৰ হোৱাৰ পাছতে বাইদেউ গ'ল, মোক বোলে 10 টকা এটা দিয়ক, কাইলৈ পৰা আপুনি আমাৰ সমিতি সদস্য। গতিকে মই আহিছোঁ দেই। আহি পেলাইতো মই একো বহোৱা নাপাওঁ, কাৰণ মই যদিও চৰকাৰী চাকৰি কৰিছিলোঁ, প্ৰথম আমাক সোমাওঁতেই দিয়ে কি ইছ্যু দিয়ে, ৰিচিপ্ট দিয়ে। তাৰপিছত মানে ধৰি লওক মই বাজেটো কৰিলোঁ, আনকি মই বিল এষ্টাব্লিছমেণ্টতো আছিলোঁ, আৰু ধৰি লওক আমি কেতিয়াবা কণ্ট্ৰেক্টৰ বিলো চাইছিলোঁ, কিন্তু মই কেছবোৰ লিখা নাই। কিন্তু যেতিয়া বাইদেউ গোটেইখিনি মোক মানে আগতে আমাৰ এগৰাকী আছিলে গোটেই সমিতিখিনি চাৰ্জত স্বৰ্গীয় পুণ্যমোহন, তেখেতে গোটেই কাগজ পত্ৰখিনি মোক উলিয়াই দিলে। মই চালিলোঁ, মোৰ মাথাত কামেই কৰা নাই, মোৰতো সেইখিনি মোৰ অভিজ্ঞতা নায়েই, কিন্তু কি মইতো বাইদেৱে মোক ইমান আশাত লৈ আহিছে, মইতো কৰিবই লাগিব। তেতিয়া মোৰ এটা অভিজ্ঞতা কি, মই জানো কি কৈছোঁ মানে যেনে মোৰ চাকৰি চৰকাৰী চাকৰিলৈ যোৱাহে যেন মোৰ 10টা সময়, মই একদম কাটা 10টাতে ওলাই ঘৰত কি কাম কি হয় ক'ব নহয়। তেতিয়াও বা আমাৰ দিনতেই থাকে, চব ভাগে ভাগে থাকে। হয়, আৰু ইয়াত উপায় উলিওৱাটো এখন দেশৰ উন্নতিৰ কাৰণ হ'ব বুলি বিবেচনা কৰিব পাৰি। ধান মাটিত প্ৰকৃত লালন পালন পালে খেতি কিয় বেয়া হ'ব? ভাল মাটিত প্ৰকৃত যত্ন পালে খেতি বেয়া হ'ব কিয়? কথাষাৰ অৰ্থপূৰ্ণ। সমগ্ৰ দেশ এতিয়া পুঁজিবাদীৰ তলত। পুঁজিবাদীসকলে উঠা বহা চাম ৰাজনীতিকৰ নিৰ্দেশত এইবিলাক চলি আছে। অস্ত্ৰৰ বজাৰৰ বাবে সৃষ্টি হয় যুদ্ধ। মানুহবোৰ অত্যাচাৰতেই নষ্ট হৈছে পশু পক্ষী, আকাশ মহাকাশ, সাগৰ পৃষ্ঠ, গছ গছনি। য'ত প্ৰেমৰ বাবে হয় হত্যা, এনে এটা বিভৎস পৰিৱেশতেই জন্ম হৈ ডাঙৰ হয় একোটা শিশু। বাতৰি কাকত, টিভি, মোবাইল সকলোতে ধ্বংসাত্মক ঘৃণাৰ বাতৰি প্ৰয়োভৰ। ইয়াৰ প্ৰভাৱ উঠি অহা চামত নপৰিবনে? এনে পৰিৱেশত আমি যুৱ সমাজৰ পৰা সকলো আশা কৰাটো সমীচীন নহ'ব। সমাজ এখন গঢ়াৰ দায়িত্ব সমাজত জীয়াই থকা সকলো মানুহৰে, বিশেষকৈ এখন ঘৰৰ নাৰীগৰাকী সম্পূৰ্ণ সকলোখিনি দায়িত্ব নিজৰ হাততেই থাকে। নাৰীগৰাকী যদি ধৈৰ্যশীলা হয়, স্বামী ভক্তি অটুট ৰাখে, ওচৰ চুবুৰীয়াৰ লগত সদায় মিলা মিছা হৈ থাকে, তেন্তে সেই ঘৰখনত কেতিয়াও বেয়া কথা, বেয়া মাত, বেয়া আচাৰ ব্যৱহাৰ ইত্যাদি হ'বলৈ সুযোগ নাপায়। আৰু ঘৰখনত সুন্দৰ পৰিৱেশৰ বাবে সদায় সুখ শান্তিৰে বিৰাজমান হয়। ঘৰৰ ল'ৰা ছোৱালীয়ে মনোযোগ দি
পঢ়া শুনা গান গোৱা গান বাজনা কৰা ইত্যাদি অন্য দিশত স্বামী স্ত্ৰী পু বোৱাৰী জোঁৱাই জী ইত্যাদিৰ মাজত ঘৰুৱা বিবাদসমূহ যাতে নাপায় তাৰ বাবে আমি নাৰীসকল সদায় সচেতন হৈ থাকিব লাগে। বহাগতে আহিবি চেনায়ৈ কোপাতে বাহি কপৌ ফুল দিবলৈ বহাগতে তোৰে মোৰে মাজত আছে সমাজৰে নৈ সাঁতুৰি পাৰ হম দুখে পাবলৈ তোৰে মোৰে মাজত আছে সমাজৰে নৈ সাঁতুৰি পাৰ হম দুখে পাবলৈ তই জানো নাহিবি সমাজৰ মাজতে তই জানো নাহিবি সমাজৰ ভয়তে বাহি কপৌ ফুল দিবলে খোপাতে বাহি কপৌ ফুল দিবলে আগতে তই যদি পুৱতি হম পক্ষীৰে তই যদি বহাগত হম উতলো আসি তই যদি পুৱতি হম পক্ষীৰে তই যদি পুৱতি হম পক্ষীৰে তই জানো নাহিবি সমাজৰ ভয়তে তই জানো নাহিবি সমাজৰ ভয়তে কোপাতে পাহি কপৌ ফুল দিবলে কোপাতে পাহি কপৌ ফুল দিবলে বহাগতে ইমান ধুনীয়া বহাগত গাইছিলে গতিকে তেখেতলৈ মোৰ বহুত বহুত ধন্যবাদ। সমৰ্থিত ব্যক্তি দুগৰাকীক আমি সমৰ্থনা জনাবলৈ লৈছোঁ। তেখেতসকল হ'ল শ্ৰীযুতা গৌৰী বৰুৱা বাইদেউ আৰু শ্ৰীযুতা প্ৰীতি বৰুৱা বাইদেউ। তেখেতসকল আমাৰ মহিলা সমিতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। এতিয়া বয়স হৈছে আৰু অসুখীয়া কাৰণে কিমান ধৰণে আহিব পৰা নাই। সেইকাৰণে আজি আমি ৭৯তম মহিলা প্ৰতিষ্ঠা দিৱসত তেখেতসকলক সম্বৰ্ধনা জনাবলৈ ঠিক কৰিছোঁ আৰু তেখেতসকল আহি পাইছে। আমি এতিয়া মঞ্চলৈ তেখেতসকলক আমন্ত্ৰণ জনাম। প্ৰথমতে মই শ্ৰীযুতা গৌৰী বৰুৱা বাইদেউ কলতা বাইদেউক মই অনুৰোধ জনাইছোঁ। বাইদেউ বাইদেউ চাই দিয়ক। তেখেতক এখন গামোচাৰে আদৰণি জনাই মঞ্চলৈ আগবঢ়াই আনক। চাই দিয়ক বাইদেউ। শ্ৰীযুতা প্ৰীতি বৰুৱা বাইদেউ তেখেতক এখন গামোচাৰে আদৰণি জনাব অৰুণাচল কাকতি। চাই দিয়ক এফালে চাই দিয়ক।
মই চাপি দিয়া গোচৰ মই ভাবোঁ অসমত আজিলৈকে ইমান সাহসী মহিলা হোৱাই নাই। প্ৰথম কথা হৈছে যে তেখেতে এগৰাকী মহিলা যি সেই সময়ত শিক্ষা গ্ৰহণ কৰিবলৈ আহিছিলে আৰু মিছনেৰী স্কুলত নগাঁৱত শিক্ষা লৈছে, স্কলাৰশ্বিপ পাইছে, স্কলাৰশ্বিপ পাই শিক্ষা ল'লে, শিক্ষা লৈ পেলাই তেখেতে কি কৰিলে যে এই তাৰ মাজতে কিছুমান হিন্দু ছোৱালীক হোষ্টেলত ভালকৈ থাকিবলৈ নিদিয়া দেখি তেওঁ তাৰ বিৰোধিতা কৰি পেলাই ছোৱালীবিলাকক সংগঠিত কৰিলে আৰু সংগঠিত কৰাৰ পিছতে কি হৈছিলে সেই ছোৱালীজনী যাক পাকঘৰত শুবলৈ দিছিলে তেওঁক মানে ভিতৰত শুবলৈ দিলে, মানে এখন বিচনা যোগাৰ কৰিব পাৰিলে আৰু সেইটো সেই পঢ়ি থকা মানে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কাৰণে হ'ল। তাৰপিছতে আহিলে আকৌ তাৰপিছতে তেওঁ পঢ়া শুনা কৰি চাকৰি কৰিলে আৰু চাকৰি কৰিবলৈ তেজপুৰলৈ গ'ল আৰু তেজপুৰত গৈ পেলাই তেওঁ প্ৰথম মানে অসমীয়া মহিলাৰ প্ৰথম বক্তাৰূপে স্বীকৃতিপ্ৰাপ্ত হৈছে আমাৰ চন্দ্ৰপ্ৰভা শইকীয়ানী। সেই চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে সদায় ভাবি আছে কেনেকৈ মহিলাসকলক সংগঠিত কৰোঁ আৰু সেই দেখি তেওঁ নগাঁৱৰ যেতিয়া সাহিত্য সভালৈ আহিলে, সাহিত্য সভাত তেওঁ বক্তৃতাও দিলে আৰু সকলো মহিলাকে ক'লে যে তোমালোকে শিখৰৰ কাষত থাকিব লাগে, তাৰমানে মহিলাসকল এফালে থাকিব, পুৰুষসকলকে মহিলাসকল মাটিত বহিব লাগিব, পুৰুষসকল ওপৰত। সেই যে সমতাটো যে নাই সেইটোতে তেওঁ প্ৰথম আৰম্ভ কৰিলে। তাৰপিছতে তেওঁ ক'লে যে আমি ইয়াত এখন মহিলা সন্মিলনী পাতিম, কিন্তু নগাঁৱৰ মানুহে নিদিয়া সেই সময়ত আকৌ সাহিত্য সভাৰ সভাপতি আছিলে ৰজনীকান্ত বৰদলৈ। তাৰপিছত সেই মানুহগৰাকীয়ে তাৰ পিছৰ বছৰ সাহিত্য সভা হ'ল গোৱালপাৰাত আৰু তাত আছিলে বেণুধৰ শৰ্মা আৰু এই বেণুধৰ শৰ্মাই আচলতে নাৰী জাগৰণৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা ল'লে আৰু তাতেই প্ৰথম অসম প্ৰাদেশিক মহিলা সমিতি গঠন হ'ল। চাই দিয়ক, আপুনি দৈ ভাগ কৰি আছে ন, খালে না আপুনি? নাই খোৱা? অঁ তাকে, অঁ ঠিকে। অঁ এয়া খানাটো কেনেকুৱা আমাৰ কেন্দ্ৰীয় মহিলাটো এয়া বহুত আমাক সহায় কৰি দিলে আৰু কেনেকৈ বনাই আনিছিলে বহুত ধুনীয়াকৈ, বহুত টেষ্টি আছিলে কেকটো। গোৱাই মঞ্চৰ আমাৰ কেন্দ্ৰীয় মহিলা মিটিৰ তুমি কোৱা এতিয়া ময়ো খাই লওঁ। ময়ো খাই লওঁ এতিয়া। প্ৰথম মহিলা আছিলে জোনকুক দাদে। বহুত ভাল লাগিলে আজি আমাৰ কেন্দ্ৰীয় মহিলা সমিতিৰ প্ৰতিষ্ঠা দিৱস হৈছিলে আৰু সকলোৱে খানা খালে বহুত টেষ্টি আছিলে খানাটো। ছেক্ৰেটাৰী বাইদেউ যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।